হস্পিটাল গৈ আছোঁ। আগৰ মিনি ব্লগটো চাইছোঁ যদি গমেই পাব, ব্লাড টেষ্ট কৰাইছিলোঁ যে ৰিপৰ্টটো দেখাব গৈ আছোঁ। আহি পালোঁ মেডিকেল, ভাবিলোঁ লিফ্টত যাওঁ, কিন্তু দেখিলোঁ যে লিফ্টত পেচেণ্টক উঠাইছে। মোৰ ঘৰতে এনেই দেৰি হৈছে, 11টামান বাজিছে, ভাবিলোঁ চিৰিৰে যাওঁ। আহি এনেদৰে ৰ'লোঁ আৰু 4 নম্বৰত পৰিছোঁ, দেখাই মেলি আহিলোঁ। আৰু আহোঁতে চাওকচোন ভৰিত ক'ৰবাত দুখ পাই তেজ ওলাই গ'ল। আৰু বেমাৰ হ'লে কি যে ডক্টৰ মেডিকেল এনেকৈ দৌৰি থাকোঁতে যে, আৰু এয়া ফুলখিনি চাওকচোন ইমান ধুনীয়া, দেখি মন ভাল লাগি যায়। আৰু ৰিপৰ্ট ঠিকেই থকা বুলি কৈছে, কিন্তু লিভাৰৰ অকণমান ঔষধ দিছে। আৰু আহি ভাত বনাব ল'লোঁ। আৰু সেইদিনা ভিডিঅ'ত দেখা পালোঁ কচুথুৰি আৰু কণ বিলাহী ইমান ধুনীয়া খাবলৈ। তাৰপিছত আকৌ মই ৰাতিপুৱা যোৱাৰ আগতে উঠাই থৈছিলোঁ, এইখিনি বনালোঁ। আৰু 4টা বাজু হৈছে, বেলেগ আৰু একো নবনালোঁ। দালি আৰু কচুথুৰি কণ বিলাহী পিটিকা এনেদৰে খালোঁ। আৰু খাই মেলি বাচন বৰ্তন ধুই গধূলি আকৌ 6টামান বজাত চাহ খাবলৈ লৈছোঁ। আৰু আজি অল টোটেল কিমান খোজ কাঢ়িলোঁ জানে, 3 কিলোমিটাৰ। আজি লৈ আহিছোঁ বা